নমস্কাৰ ইউটিউবৰ সমূহ দৰ্শকলৈ প্ৰীতি আৰু সম্ভাষণ জনাই মই সফুৰা দত্তই মোৰ ইউটিউব চেনেল জ্ঞানৰ সফুৰালৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি অসমীয়া ব্যাকৰণৰ এটি আৱশ্যকীয় বিষয়বস্তু বাছি লৈছোঁ। সেইটো হৈছে সন্ধি। সন্ধি কাক বোলে, সন্ধি কেই প্ৰকাৰৰ, সন্ধিৰ নিয়মাৱলী সকলোবিলাক মই এই ভিডিঅ'টোৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ আগত দাঙি ধৰিম। ছাত্ৰ ছাত্ৰীসকল তোমালোকে মনোযোগেৰে পাঠটি শুনিবা। সন্ধি হৈছে ওচৰা ওচৰিকৈ থকা দুটা শব্দৰ প্ৰথমটোৰ শেষ বৰ্ণ আৰু দ্বিতীয়টোৰ প্ৰথম বৰ্ণৰ মিলন। কি কৈছে? একেলগে থকা ওচৰা ওচৰি থকা দুটা শব্দৰ প্ৰথম শব্দটোৰ শেষ বৰ্ণ আৰু দ্বিতীয় শব্দটোৰ প্ৰথম বৰ্ণৰ মিলনে হৈছে সন্ধি। সংস্কৃত ভাষাত সন্ধিৰ ব্যৱহাৰ আটাইতকৈ বেছি আৰু সংস্কৃত ভাষাত সন্ধিৰ ব্যৱহাৰ বেছি হ'লেও আমাৰ অসমীয়া ভাষাতো সন্ধিৰ ব্যৱহাৰ আছে। সন্ধি কেই প্ৰকাৰৰ সেইটো কৈ দিছোঁ মই। সন্ধি হৈছে তিনি প্ৰকাৰৰ: স্বৰসন্ধি, ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি। মই এতিয়া স্বৰসন্ধি কাক বোলে, ব্যঞ্জন সন্ধি কাক বোলে, বিসৰ্গ সন্ধি কাক বোলে সকলোবিলাক মই ভিডিঅ'ৰ জৰিয়তে উদাহৰণৰ সৈতে দি যাম সংজ্ঞাবোৰ, আৰু তোমালোকে মনোযোগেৰে শুনিবা। স্বৰসন্ধি: স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ যি সন্ধি হয় তাক স্বৰসন্ধি বোলে। দুটা স্বৰবৰ্ণৰ মাজৰ যি সন্ধি হয় সেয়া হৈছে স্বৰসন্ধি। যেনে স্বৰসন্ধিৰ নিয়মাৱলীৰ ভিতৰত আছে অ আৰু অ মিলি আ হয়, মানে আকাৰ হয়। যেনে দেৱ যোগ অসুৰ সমান দেৱাসুৰ, নৰক যোগ অসুৰ সমান নৰকাসুৰ, চল যোগ অচল সমান চলাচল, দাৱ যোগ অনল সমান দাৱানল, নৰ যোগ অধম সমান নৰাধম, হস্ত যোগ অক্ষৰ সমান হস্তাক্ষৰ। মই কেইটামান উদাহৰণে দিছোঁ আৰু বহুত কেইটা উদাহৰণ আছে। তাৰপাছৰ দ্বিতীয় নিয়মাৱলীত আছে অ আৰু আ মিলি আ হয়। যেনে পৰম যোগ আনন্দ সমান পৰমানন্দ, হত যোগ আহত সমান হতাহত, জীৱন যোগ আলেখ্য সমান জীৱনালেখ্য, মেঘ যোগ আলয় সমান মেঘালয়। তাৰপিছত তৃতীয় নিয়মটো হৈছে আ আৰু আ মিলি আ হয়। মহা যোগ আক্ষয় সমান মহাক্ষয়, বিদ্যা যোগ আলয় সমান বিদ্যালয়, সুধা যোগ আকৰ সমান সুধাকৰ, সদা যোগ আনন্দ সমান সদানন্দ। চতুৰ্থ নিয়মটো হৈছে আ আৰু অ মিলি আ হয়। যেনে কথা যোগ অমৃত সমান কথামৃত, ধাৰণা যোগ অতীত সমান ধাৰণাতীত, সীমা যোগ অন্ত সমান সীমান্ত, মহা যোগ অৰ্ঘ্য সমান মহাৰ্ঘ্য। তাৰপাছৰ পঞ্চম নিয়মটো হৈছে হস্ৰই আৰু হস্ৰই মিলি দীৰ্ঘই হয়, মানে দীৰ্ঘইকাৰ হয়। মুনি যোগ ইন্দ্ৰ সমান মুনীন্দ্ৰ, অতি যোগ ইত সমান অতীত, অতি যোগ ইব সমান অতীব, অভি যোগ ইষ্ট সমান অভীষ্ট। তাৰপাছত ষষ্ঠ নিয়মটো হৈছে হস্ৰই আৰু দীৰ্ঘই মিলি দীৰ্ঘই হয়। যেনে পৰি যোগ ইক্ষা সমান পৰীক্ষা, ক্ষিতি যোগ ইক সমান ক্ষিতিক, প্ৰতি যোগ ইক্ষা সমান প্ৰতীক্ষা, অধি যোগ ঈশ্বৰ সমান অধীশ্বৰ। তাৰপিছত সপ্তম নিয়মটো হৈছে দীৰ্ঘই আৰু দীৰ্ঘই মিলি দীৰ্ঘই হয়। যেনে সতী যোগ ইক সমান সতীক, মহী যোগ ইক সমান মহীক, শ্ৰী যোগ ইক সমান শ্ৰীক, দিল্লী যোগ ঈশ্বৰ সমান দিল্লীশ্বৰ। তাৰপাছত অষ্টম নিয়মটো হৈছে দীৰ্ঘই আৰু দীৰ্ঘই মিলি হস্ৰই মিলি দীৰ্ঘই হয়। যেনে মহী যোগ ইন্দ্ৰ সমান মহীন্দ্ৰ, মহতী যোগ ইচ্ছা সমান মহতীচ্ছা, সুধী যোগ ইন্দ্ৰ সমান সুধীন্দ্ৰ, শশী যোগ ইন্দ্ৰ সমান শচীন্দ্ৰ। তাৰপাছত নৱম নিয়মটো হৈছে অ আৰু হস্ৰই মিলি এ হয়। যেনে দেৱ যোগ ইন্দ্ৰ সমান দেৱেন্দ্ৰ, নৰ যোগ ইন্দ্ৰ সমান নৰেন্দ্ৰ, গজ যোগ ইন্দ্ৰ সমান গজেন্দ্ৰ, ভৱ যোগ ইন্দ্ৰ সমান ভৱেন্দ্ৰ। তাৰপাছত দশম নিয়মটো হৈছে অ আৰু দীৰ্ঘই মিলি এ হয়। যেনে গণ যোগ ইক সমান গণেশ, নৰ যোগ ইক সমান নৰেশ, দেৱ যোগ ঈশ্বৰ সমান দেৱেশ্বৰ, পৰম যোগ ঈশ্বৰ সমান পৰমেশ্বৰ। ছাত্ৰ ছাত্ৰীসকল, আজি মই স্বৰসন্ধিৰ 10টা নিয়মাৱলী তোমালোকৰ আগত দাঙি ধৰিলোঁ। আন এটা ভিডিঅ'ত মই বাকীবোৰ নিয়মাৱলী ক'ম। মই দৰ্শকসকলক অনুৰোধ কৰিছোঁ আপোনালোকে যাতে মোৰ চেনেলৰ ভিডিঅ'বোৰ চাই ছাবস্ক্ৰাইব কৰে, শ্বেয়াৰ কৰে, লাইক কৰে আৰু বেল আইকনটো বজাই দিয়ে। আজিলৈ ইমানেই।
নমস্কাৰ, জয় অসম, ধন্যবাদ।